Hello everyone and welcome back to Adhyanottam. Azir video tut Assam Mathematics Olympiad or Category 1 or 2020 oha question paper khonor 5ta questions discuss korim. Gotike video tu Category 1 or karone important hobo logote Category 2 hokolo ekhini question practice koribo paribo. Assam Mathematics Olympiad exam hojuar pasotu yat class 5 to 12 or bibhinno dhoroner mathematics and physics related concept plus high level questions pabo. Gotike channel tu subscribe kori lobo aru hokolore logote share kori dibo. Then start koru azir questions. Azir first question to hoise you are given the digits 1 2 3 4 5 6 7 and 8. What are the smallest and greatest numbers of 6 digits that you can form with these digits without repeating any of the digits? If you are allowed to repeat the digits, what are the smallest and the greatest numbers of 6 digits that you can form using these digits? কি কৈছে অসমীয়াত ক'বলৈ গ'লে তোমাক 1 2 3 4 5 6 7 8 এই অংককেইটা দিয়া হৈছে এটাও অংক পুনৰাবৃত্তি নকৰাকৈ এই অংককেইটাৰ পৰা 6টা অংকলৈ গঠন কৰিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ অংক দুটা কি কি যদি তুমি অংকবোৰ পুনৰাবৃত্তি কৰিব পাৰা তেন্তে এই অংককেইটাৰ পৰা 6টা অংকলৈ গঠন কৰিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা কি কি গতিকে চাওঁ আহা কেনেদৰে এটো সলভ কৰিম গতিকে প্ৰথমতে আমি চাই লওঁ আমাক কি দিয়া আছে আমাক দিয়া আছে 8টা ডিজিট 1 ৰ পৰা 8 লৈ 8টা ডিজিট দিয়া আছে আৰু সেই ডিজিট কেইটা লৈ আমি নাম্বাৰ ফৰ্ম কৰিব লাগে কি নাম্বাৰ এটা স্মলেষ্ট নাম্বাৰ যত কোনো এটা সংখ্যা পুনৰাবৃত্তি হ'ব নোৱাৰিব মানে উইদাউট ৰিপিটিং এনি ডিজিট এই ডিজিট কেইটা এই অংক কেইটা ৰিপিট হ'ব নোৱাৰিব 6টা ডিজিটৰ সংখ্যা লিখিব লাগে তিনিটো যদি এবাৰ লিখো তেনেহলে আমি তিনিটো আকৌ এবাৰ ৰিপিট কৰিব নোৱাৰো ঠিক তেনেকৈ আমি গ্ৰেটেষ্ট নাম্বাৰটো উলিয়াব লাগিব আৰু তেনেকৈ স্মলেষ্টটো উলিয়াব লাগিব য'ত আমি ডিজিট ৰিপিট কৰিব পাৰো পুনৰাবৃত্তি কৰিব পাৰো তাৰ মানে ধৰা আমি 4টো এবাৰ ক'বাত লিখিলো তেতিয়ালে সেই 4টো আকৌ এবাৰ লিখিব পাৰিম দুবাৰো লিখিব পাৰিম তিনিবাৰো লিখিব পাৰিম কোনো কথা নাই তেনেকৈ গ্ৰেটেষ্টটো উলিয়াব লাগে আটাইতকৈ ডাঙৰটো উলিয়াব লাগে ঠিক আছে প্ৰথমতে চাওঁ স্মলেষ্ট 6 ডিজিট নাম্বাৰ স্মলেষ্ট ডিজিটটো কৰ পৰা হ'ব এই গোটেই ডিজিট কেইটাৰ ভিতৰত আটাইতকৈ স্মলেষ্ট আটাইতকৈ সৰু কোনটো 1 গতিকে 1 টো আমাৰ আটাইতকৈ প্ৰথমত আহিব কাৰণ 1 ৰ পৰা আৰম্ভ হলে আমাৰ সংখ্যাটো আটাইতকৈ সৰু হ'ব তাৰ পাছত এই 1 টো আমি পুনৰ কতো লিখিব নোৱাৰো কিয় আমাক উইদাউট ৰিপিটিং বুলি কৈছে the smallest 6 digit number without repeating any digit গতিকে আমি এটাও অংক পুনৰাবৃত্তি কৰিব নোৱাৰো তাৰ পাছত সেকেন্ডত কি লিখিম সেকেন্ডত হ'ব 1 ৰ পাছতে যোনটো সৰু 1 ৰ পাছত কোনটো সৰু 2 টো গতিকে ইয়াত লিখিম আমি 2 12 হল 12 আমি যদি 2 নিলিখি বেলেগ এটা ডিজিট লিখিলোহেঁতেন 3 লিখিলোহেঁতেন বা 4 লিখিলোহেঁতেন তেতিয়ালে নাম্বাৰটো কি হলহেঁতেন 13 বা 14 আৰু 13 তকৈ 12 টো সৰু 14 তকৈ 12 টো সৰু তাৰ মানে ইয়াতকে যদি বেলেগ ডিজিট লিখিলোহেঁতেন ডাঙৰ সংখ্যা হলহেঁতেন গতিকে আমি লিখিব লাগিব 2 তাৰ পাছত 2 ৰ পাছত আমি কি লিখিম 2 ৰ পাছৰ ডাঙৰ ডিজিটটো কি 3 গতিকে 3 টো লিখিব লাগিব 3 তকৈ যদি বেলেগ লিখো আমি কি হ'ব তাতকৈ ডাঙৰ সংখ্যা পাম কিয় সাপোজ আমি 6 টো লিখিলো এটো কি হ'বগে 126 হ'বগে 126 টু 123 তকৈ ডাঙৰ আমাক কি লাগে স্মলেষ্ট সৰু লাগে সৰু বুলি ক'লে আটাইতকৈ সৰুৰ পৰা যাব লাগে নেক্সট 3 ৰ পিছত আহিব তেনেকৈ 4 কাৰণ 3 ৰ পাছৰ সৰু সংখ্যাটো হৈছে 3 ৰ পাছতে ডাঙৰ হয়তো 4 টো কিন্তু এই কেইটাতকৈ সৰু ঠিক তেনেকৈ তাৰ পাছত আহিব 5 আৰু লাষ্টত আহিব 6 তাৰ মানে 6টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হ'ব 1 2 3 4 5 6 যেটো কি হৈছে এই অংককেইটাৰ পৰা গঠিত হৈছে আৰু ৰিপিট হোৱা নাই এটাও পুনৰাবৃত্তি হোৱা নাই ঠিক আছে হেতু হৈছে 1 2 3 4 5 6 নেক্সট the greatest 6 digit number without repeating any digit আমাক যদি এতিয়া কৈছে যে আমি ৰিপিট কৰিব নোৱাৰো পুনৰাবৃত্তি কৰিব নোৱাৰো কিন্তু আমাক ডাঙৰ সংখ্যাটো লাগে ডাঙৰ সংখ্যাটো পাবলে আমি এই ডিজিট কেইটাৰ ভিতৰত এই অংক কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰটো আগত লিখিব লাগিব তেতিয়া আমি এটা ডাঙৰ সংখ্যা পাম এই কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো 8 8 টো সবতছে আগত আহিব তাৰ পিছত কি আহিব 7 কিয় কাৰণ 8 টো আৰু আমি কতো বহাব নোৱাৰো 8 ৰ পিছতে 7 টো ডাঙৰ তাৰ পিছত 6 তাৰ পিছত 5 তাৰ পিছত 4 তাৰ পিছত 3 কাৰণ 7 ৰ পিছত ডাঙৰ হৈছে 6 6 ৰ পিছত ডাঙৰ হৈছে 5 5 ৰ পিছত ডাঙৰ হৈছে 4 4 ৰ পিছত 3 আমি যদি ইয়াত বেলেগ এটা সংখ্যা লিখিলোহেঁতেন বেলেগ এটা অংক লিখিলোহেঁতেন 6 জায়গাত যদি আমি
6 পাছতে আমি 2 লিখি দিলোহেঁতেন 2 8762 এটা 8762 তকে 8765 টো ডাঙৰ সেইকাৰণে আমি 2 লিখিব নোৱাৰো গতিকে অংকৰ পুনৰাবৃত্তি নকৰাকৈ ছটা অংক আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 876543 ঠিক তেনেকে সংখ্যাৰ পুনৰাবৃত্তি কৰি এবাৰ কৈছে পুনৰাবৃত্তি কৰিবলৈ কৈছে পুনৰাবৃত্তি কৰি ছটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো ছটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি হ'ব সংখ্যাৰ এবাৰ অংকৰ এবাৰ পুনৰাবৃত্তি কৰিছো তেতিয়া কি হ'ব আমি ইয়াত যেনেকৈ প্ৰথমতে 1 লিখিছিলো গতিকে ইয়াতো কি আহিব 1 আহিব আমি এই 1 টো আকৌ ব্যৱহাৰ কৰিব পাৰিম 1 টো আমি আকৌ ব্যৱহাৰ কৰিব পাৰিম গতিকে আমি সেকেন্ড প্লেছত কি লিখিম সেকেন্ড প্লেছত যদি আমি ইয়াত লিখিছিলো 2 গতিকে ইয়াত যদি এবাৰ 2 লিখো তেতিয়া হলে কি সৰুৱে হ'ব কিন্তু 2 নিলিখি যদি আমি 1 লিখো 1 লিখিলে কি হ'ব 1 লিখিলে সোৱা ইয়াত 12 হলতেন আৰু ইয়াত 11 12 ডাঙৰ নে 11 ডাঙৰ 12 ডাঙৰ আৰু আমাক কি লাগে সৰু লাগে গতিকে আমি সৰুটো ল'ব হলে 1 নেক্সট ইয়াত আমি আকৌ 2 লিখিব পাৰো 3 লিখিব পাৰো কিন্তু ৰিপিট যেহেতু কৰিব পাৰি আমি যদি 1 টোকে লিখি দিও তো 1 টোকে যদি দিও তেতিয়া হলে কিমান হ'ব 111 111 ইয়াত কিমান হৈছে 123 গতিকে 123 ডাঙৰ নে 111 ডাঙৰ 123 ডাঙৰ আমাক কি লাগে সৰু গতিকে আমি কি কৰিছো 1 লৈছো তো সিমিলাৰলি বাকি কেইটা ডিজিটটো কি হ'ব 1 1 1 তাৰ মানে 6 digit number যেটো আটাইতকৈ স্মলেষ্ট with repeating of digits কি হ'ব 11111 ঠিক আছে ঠিক তেনেকে আমাক গ্ৰেটেষ্ট 6 digit number উলিয়াবলৈ কৈছে ছটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো অংকৰ পুনৰাবৃত্তি কৰি পেলাই গতিকে আমি ডাঙৰ অংক কি ইয়াত লৈছিলো 8 গতিকে ইয়াতো আমি কি লম 8 এতিয়া আকৌ এটোৰ নিচিনাকৈ আমি পুনৰাবৃত্তি কৰিব পাৰো 8 টো আমি পুনৰাবৃত্তি কৰিব পাৰো গতিকে 8 টো আমি আকৌ যে ৰিপিট কৰিলো 88 হ'ব ইয়াত কি লৈছিলো 87 আৰু 87 তকৈ 88 টো ডাঙৰ গতিকে ডাঙৰ লাগে যেতিয়া আমি এই ডাঙৰটোকে আকৌ ৰিপিট কৰি দিছো সিমিলাৰলি ইয়াত যেনেকৈ সৰু কেইটা ৰিপিট কৰিছিলো ইয়াত ডাঙৰ কেইটা ৰিপিট কৰি দিয়া গতিকে অংকৰ পুনৰাবৃত্তি কৰি ছটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'বগে 888888 ইয়াত 8 কি হৈছে আমাক 1 ৰ পৰা 8 লৈকে ডিজিট কেইটা দিয়া আছিল যদি এনেকৈ ডিজিট কেইটা নিদিলেহেঁতেন যদি ক'লেহেঁতেন ডাইৰেক্ট ছটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা তেতিয়াহ'লে কি লিখিলোহেঁতেন আমি 9999 লিখিব লগা হ'লহেঁতেন কাৰণ 9 টো হৈছে আটাইতকৈ ডাঙৰ ডিজিট ইয়াত 9 টো নাই 8 আটাইতকৈ ডাঙৰ ডিজিট সেইকাৰণে আমি 8 লিখিছো আজিৰ সেকেন্ড কোৱেশ্চনটো হৈছে A tank is full of 300 liters of water. How much water will be there in 25 such full tanks? If 15 buckets can be filled with one tank of water, how many buckets in all can be filled with the water in 25 tanks? Eta tankot 300 লিটাৰ পানী ধৰে তেনেকুৱা 25 টা tankot কিমান লিটাৰ পানী ধৰিব যদি এটা ট্যাঙ্কৰ পানীৰে 15টা বালতি ভৰাব পাৰি তেন্তে 25টা ট্যাঙ্কৰ পানীখিনি মুঠতে কিমানটা বালতিত ভৰাব পৰা যাব এটো এটা সহজ অংক গতিকে কেনেদৰে সলভ কৰিব পাৰি চাও গতিকে আমাক এতিয়া সেকেন্ড কোৱেশ্চনটোত কি দিছে চাই লওঁ সেকেন্ড কোৱেশ্চনটোত কি কৈছে one full tank contains 300 liter of water তাৰ মানে এটা ট্যাঙ্কত মুঠ 300 লিটাৰ পানী ধৰে এটা ট্যাঙ্কত ধৰে কিমান কৈছে 300 লিটাৰ পানী ধৰে আমাক কি সুধিছে তেনেকুৱা 25টা ট্যাঙ্কত কিমান পানী ধৰিব 25 such full tank will contain কিমান হ'ব সংখ্যাটো আমি হেতু উলিয়াব লাগে তেতিয়াহলে আমি কি অপাৰেশন কৰিব লাগিব যে আমি আনসাৰটো পাম এতিয়া প্ৰথমতে চোৱা যদি তোমালোকক কয় এটা মৰ্টন কিনলা তোমালোকে বা চকলেট কিনলা তাৰ দাম 2 টকা 2 rupees তাৰ পাছত তোমাৰ হে 2 rupeesৰ এটা চকলেট হলে 4টা চকলেটত কিমান হ'ব 4টা চকলেটত কিমান হ'ব 4টা চকলেটৰ দাম পাবলৈ আমি কি কৰিম এই 2 rupees টোকে আমি 4 বাৰ এড কৰিব লাগিব এটাৰ দাম দিলো 2 টকা আকৌ 2 টকা আকৌ 2 টকা আকৌ 2 টকা এনেকে 4 বাৰ এড কৰিব লাগিব 4 বাৰ এড কৰিলে কিমান পাওঁ 8 পাওঁ তো হেতুকে নকৰি আমি শৰ্টকে কেনে কৰো 2 ক 4 ৰে মাল্টিপ্লাই কৰি দিও আৰু তেতিয়াও আমি কিমান পামগে 8 এ পামগে তেতিয়াও আমি 8 এ পামগে তাৰ মানে এটা বস্তুৰ দাম হক বা জি হক কন্টেইন হক যিমান হক এটা বস্তু যদি ইনফৰমেশন দিয়া থাকে তাতকে বেছি উলিয়াবলৈ আমি কি কৰো মাল্টিপ্লাই কৰো গতিকে আমি কি কৰিব লাগিব 300 লিটাৰ যদি এটাত ধৰে তেতিয়াহলে 25টা ট্যাঙ্কত কিমান ধৰিব আমি 300 ক 25 এৰে মাল্টিপ্লাই কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব তাৰ মানে তেনেকুৱা 25টা ট্যাঙ্কত
পানী ধৰিব কিমান 300 into 25 লিটাৰ এতিয়া হেতু আমি মাল্টিপ্লাই কৰি পেলাই আনসাৰটো উলিয়ালে হল মাল্টিপ্লাই কৰিছো মই ইয়া সাইডতে 300 মাল্টিপ্লাইড বাই 25 কেনেকৈ কৰো আমি প্ৰথমতে সোঁহাতৰ পৰা আহো গতিকে আটাইতকৈ সোঁহাতে আছে 5 5 এৰে শূন্যক পূৰণ কৰিলো 5 0 যা 0 শূন্যক যি সংখ্যাৰে পূৰণ কৰা সদায় শূন্য ওলায় তাৰ পিছত এটো শূন্যক পূৰণ কৰিলো শূন্যক পূৰণ সদায় এবাৰ কৰিলে হয় কাৰণ গুটে কিবাৰে শূন্য ওলাব গতিকে এটো কৰিল তাৰ পিছত আকৌ এটো কৰিলো শূন্য ওলালে তাৰ পিছত 5 3 গুণ কিমান 15 5 3 যা 15 নেক্সট আমি এটো অপাৰেশন শেষ হল গতিকে 2 লাই আহিলো আকৌ সেম 2 ৰ পৰা আমি 0 ক মাল্টিপ্লাই কৰিম খালি 2 যত আছে আমি তাৰ তলে তলে সংখ্যাটো বহাব লাগিব 2 0 যা 0 2 0 গুণ 0 নেক্সট এটো 0 2 0 গুণ 0 নেক্সট 2 3 গুণ 6 তো আমি এটা সংখ্যাৰ তলত ইটো সংখ্যা বহাই গলো তাৰ পিছত এটো যোগ কৰি দিয়া 0 তলত একো নাই যোগ কৰিবলৈ গতিকে 0 এটো 0 + 0 0 আৰু 5 + 0 5 আৰু 0 যোগ কৰিলে কিমান হয় 5 0ৰ লগত যি সংখ্যাই যোগ কৰা সেই ইটো সংখ্যা হয় গতিকে 5 যোগ কৰিছো গতিকে 5 1 আৰু 6 যোগ কৰিছো 1 + 6 7 গতিকে ইয়াৰ আনসাৰ হ'বগে 7500 7500 লিটাৰ গতিকে 25 such full tank will contain 7500 liter next তাৰ তলতে আৰু এটা কোৱেশ্চন সুধিছে কি কৈছে 1 tank of water can fill 15 buckets যদি এটা ট্যাঙ্কৰ পানীয়ে আমাক 15টা বাকেট ফুল কৰি দিব পাৰে এটা ট্যাঙ্কৰ পানী আছিলে গতিকে সেই এটা ট্যাঙ্কৰ পানীয়ে ফুল কৰে কিমান 15টা বালতি গতিকে 25টা তেনেকুৱা বালতি 25টা তেনেকুৱা ট্যাঙ্কে কিমানটা বালতি ফিল কৰিব হেতু সুধিছে একে কনসেপ্ট এটা ট্যাঙ্কৰ পানী কথা কোৱা আছে গতিকে 25টা ট্যাঙ্ক সংখ্যা বাঢ়িলে আমি আকৌ কি কৰিম বুলি গলো এটো নিচিনাকে ঠিক পূৰণ কৰিম কাক পূৰণ কৰিম 15টাক আমি 25টাৰে পূৰণ কৰিব লাগিব তাৰ মানে 15 মাল্টিপ্লাইড বাই 25 আকৌ সেম প্ৰসেস মাল্টিপ্লিকেশনৰ 25 মাল্টিপ্লাইড বাই 15 কি হ'ব আকৌ ৰাইট হ্যান্ড সাইডৰ পৰা কৰিম 5 5 যা 25 5 5 গুণ 25 যেতিয়া এনেকে হল 25ৰ এটা সংখ্যাহে পাতিম 5টোহে পাতিম আমি কি কৰিম বাকিটো এনেকে ৰিমাইন্ডাৰ বা বাকি বুলি ৰাখি থম নেক্সট পূৰণ কৰিম 5 ৰে 2 5 2 গুণ 10 আৰু ইয়াত যেটো ৰিমাইন্ডাৰ আছিল বাকি আছিল হেতু 10ৰ লগত যোগ কৰি দিম 5 2 গুণ 10 10 আৰু 2 যোগ কৰিলে হল 12 12 125 নেক্সট কি কৰিম 1 1 ৰে যিকোনো সংখ্যাক মাল্টিপ্লাই কৰিলে কি হ'ব সেই সংখ্যাটোই হয় গতিকে 1 5 যা 5 1 5 গুণ 5 1 2 যা 2 1 2 গুণ 2 তাৰ পিছত কি কৰিব লাগে হেগেটা এড কৰি দিব লাগে গতিকে 5 ৰ তলত 5 2 + 5 7 1 + 2 3 গতিকে আনসাৰ কিমান লালে 375 buckets গতিকে আমাৰ 25 tank of water কিমানটা bucket ফুল কৰিব 25 tank of water can fill 375 buckets মানে 25টা ট্যাঙ্কে কিমান বালতি পানী ফুল কৰিব পাৰিব 375 বালতি আজি তৃতীয়টো কোৱেশ্চন হৈছে what is the least positive integer by which 2 cube into 3 to the power 4 into 4 to the power 5 into 5 to the power 6 into 6 to the power 7 should be multiplied so that the product is a perfect square 2 cube into 3 to the power 4 into 4 to the power 5 into 5 to the power 6 into 6 to the power 7 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ তাক পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি এটো অকমান টান কোৱেশ্চন ইয়াত কেইটামান নতুন কনসেপ্ট হয়তো পাব পাৰা গতিকে মই ভালদৰে বুজাই দিছো কোৱেশ্চনটো ভালদৰে বুজি লোৱা এতিয়া চাই লও আমি 3 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনত এটা সংখ্যা দিয়া আছে a number is given 2 to the power 3 এনেকে লিখিলে কি বুলি কয় আমি পঢ়ো 2 to the power 3 দুইৰ তিনতম ঘাত 3 to the power 4 4 to the power 5 5 to the power 6 6 to the power 7 এইব্ৰক কি বুলি কয় এনেকে যে লিখো আমি এটো হল ইয়াৰ ঘাত বা পাৱাৰ এতিয়া এটা সংখ্যাক এনেকে ঘাত বা পাৱাৰত কেতিয়া লিখা হয় হেতু আমি শিকিম তাৰ পিছত আৰু কি কোৱা আছে এই সংখ্যাটো
পূৰ্ণবৰ্গ নহয় বুলি কৈছে কিয় নহয় বুলি কৈছে কৈছে যে আটাইতকৈ ক্ষুদ্ৰতম কি ধনাত্মক সংখ্যা পূৰণ কৰিব লাগিব যাতে ই এটা পূৰ্ণবৰ্গ হয় আমি কিবা এটা সংখ্যা মাল্টিপ্লাই কৰিব লাগিব তেতিয়া কি হ'ব এটা পাৰফেক্ট স্কয়াৰ হ'ব এতিয়া পাৰফেক্ট স্কয়াৰ বা পূৰ্ণবৰ্গ হেতু কি হয় আমি হেতু চাই লওঁ প্ৰথমতে চাওঁ স্কয়াৰ কি হয় ধৰা 4 এটা সংখ্যা আছে 4 টোক আমি যদি কি বুলি লিখো 2 পূৰণ 2 2 into 2 4 equal to 2 into 2 এতিয়া এটা সংখ্যাক এনেকে দুটা সংখ্যাৰ পূৰণফল যি দুটা একে সংখ্যাৰ পূৰণফল হিচাপে লিখিলে এই সংখ্যাটো কোৱা হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা ঠিক তেনেকে 9 টোক আমি লিখিব পাৰো 3 into 3 যদি একেটা সংখ্যাকে পূৰণ কৰি পেলাই আমি আন এটা সংখ্যা পাওঁ তেতিয়া হলে সেই সংখ্যাটোক কোৱা হ'ব পূৰ্ণবৰ্গ সংখ্যা গতিকে 9 আৰু 4 একেটা পূৰ্ণবৰ্গ কিয় আমি তাহাতক একেটা সংখ্যাৰে পূৰণফল হিচাপে মাল্টিপ্লিকেশন হিচাপে লিখিব পাৰিছো ঠিক তেনেকে 4 টো যেনেকে পালো আমি যদি 16 টো লিখো কি লিখিব পাৰিম 4 into 4 বুলি লিখিব পাৰিম কি হৈ গল তেতিয়া হলে 16 এটা পাৰফেক্ট স্কয়াৰ বা পূৰ্ণবৰ্গ এতিয়া চোৱা এনেকে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিলে আমি তাক এনেকেও লিখো 2 স্কয়াৰ এই যে স্কয়াৰ দিছো সেই স্কয়াৰটো কি বুজায় এটা পাৰফেক্ট স্কয়াৰ বা পূৰ্ণবৰ্গ ঠিক তেনেকে এটো কওঁ কি 3 স্কয়াৰ কি কৰিছো ইয়াত দুটা আছে তিনি পূৰণ হয় গতিকে তাক আমি ওপৰত লিখি দিছো সেই ঘাতটোৱে কি বুজায় কেইবাৰ একেটা সংখ্যা পূৰণ হৈ আছে এতিয়া এটো লিখিলে আমি 4 স্কয়াৰ লিখিব পাৰিম এটো 4 স্কয়াৰ লিখিব পাৰিম তাৰ পিছত যদি 4 টোক আমি ফাৰ্দাৰ সিম্পলিফাই কৰো ফাৰ্দাৰ ভাঙি দিও এনেকে 2 into 2 কৰি দিব পাৰো তেতিয়া কি হ'ব এই 4 টো আমি লিখিলো 2 into 2 তাৰ পিছত পাছৰ 4 টো কি কৰিম 2 into 2 মাজতো এটা পূৰণ চিন আছে মাল্টিপ্লিকেশন এতিয়া কি হৈ গল এতিয়া আমাৰ এই 4 into 4 টো আমি 2 into 2 into 2 into 2 মানে 16 টোক আমি 4টা 2 ৰ পূৰণফল হিচাপে দেখাব পাৰিছো গতিকে 4টা 2 পূৰণ হৈ আছে আমি যদি এনেকে ঘাত বা পাৱাৰত লিখো 2 পূৰণ হৈছে কেটা 4টা আমি দেখিছিলো দুটা পূৰণ হওঁতে 2 বুলি লিখিছিলো আৰু 4টা পূৰণ হওঁতে 4 বুলি লিখিছো তাৰ মানে এই কেটাই কি বুজাই আছে 2 কিউব বা 2 to the power 3 মানে কি কৈছে 2 3টা পূৰণ হৈ আছে 3 4টা পূৰণ হৈ আছে 4 5টা পূৰণ হৈ আছে 5 6টা পূৰণ হৈ আছে আৰু 6 7টা পূৰণ হৈ আছে এতিয়া ইয়াত চোৱা গুটেই কেইটাতে যেতিয়া পাৰফেক্ট স্কয়াৰ বুলি কৈছো বা পূৰ্ণবৰ্গ বুলি কৈছো তেতিয়া ঘাত কেইটা পাৱাৰ কেইটা কি হৈছে এটা ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা হৈছে দেখিছেনে সবতে 2 2 4 কেলে হলকে ইয়াত দুটা হৈছিল তাৰ পিছত আকৌ ভাঙি দিয়া লগে লগে হি 4টা হৈ গল তাৰ মানে ঘাতটো বা পাৱাৰটো যেতিয়া এটা কি হ'ব লাগিব ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা হ'ব লাগিব তেতিয়া কি হ'ব হি এটা পূৰ্ণবৰ্গ বা পাৰফেক্ট স্কয়াৰ নাম্বাৰ হ'ব এতিয়া ইয়াত সত 2 কিউব আছে তো কিউব 3 আছে মানে 3 টো এটা যুগ্ম সংখ্যা নহয় হি অযুগ্ম বা অড নাম্বাৰ হলে যদি পাৱাৰটো অড নাম্বাৰ হয় হি এটা পাৰফেক্ট স্কয়াৰ নহয় গতিকে আমি কি ট্ৰাই কৰিব লাগিব এই সংখ্যাটোৰ পাৱাৰ কেইটা ইভেন কৰিবলৈ চেষ্টা কৰিব লাগিব কি কৰিব লাগিব যুগ্ম কৰিবলৈ চেষ্টা কৰিব লাগিব এতিয়া যুগ্ম কৰোতে আমি গম পাম যে সৰু সংখ্যা কি পূৰণ কৰিলে হি যুগ্ম হৈ যাবগে হেতু চোৱাৰ আগত আৰু এটা কথা কৈ লওঁ ইয়াত কি হৈছে ইয়াত একো নিলিখো মানে একচুয়ালি আমাৰ ইয়াত ঘাত কিমান থাকে সদায় 1 থাকে আমি যে সংখ্যাবোৰ যিকোনো সংখ্যা লিখো তাৰ মানে ধৰা এতিয়া 256 বুলি লিখিলো তো 256 একো লিখা নাই তাৰ মানে ইয়াৰ ঘাতটো 1 একো নিলিখিলে ঘাত 1 এতিয়া ইয়াত যে দুটা হৈছে মানে কি এই ঘাত কেইটা যোগ হৈ গৈছে পূৰণ কৰিলে এই ঘাত কেইটা যোগ হৈ যায় গতিকে ইয়াত কি হল চোৱা 4 এটা আছিল গতিকে দুটা হল ইয়াত 2 4টা আছে মানে কি এনেকে এটা আছিল আমি গুটেই কেইটা যোগ কৰি পেলাই 4টা পালো গম পালা ঘাত কেইটা যোগ কৰি দিলো গতিকে আমি এতিয়াটো সিম্পলিফাই কৰো 2 কিউব আছে গতিকে 2 কিউবটো আমি তেনেকে লিখি থওঁ 2 কিউব বুলি আমি কি কৰিম গুটেই ঘাতখিনি পাৰিলে এটা সংখ্যালৈ আনিম 4 টো ইয়াত কি কৰিছিলো 2 লৈ আনিছিলো হয় না 4 টো 2 লৈ আনিছিলো ঠিক তেনেকে সেই 4 টো আমি 2 লৈ আনো 3 টো এটা মৌলিক সংখ্যাই প্ৰাইম নাম্বাৰ তো হি তেনেকৈ থাকক 4 টো কি বুলি লিখিব পাৰো 2 into
2 বুলি লিখিব পাৰো তাক এনেকে ব্ৰেকেট দি পেলে টু দি পাৱাৰ 5 লিখা কাৰণ এই টু দি পাৱাৰ 5 টো এই 4 লগত আছে তাৰ মানে 2 পূৰণ 2 গুটেটোৰ লগতে আছে ঠিক আছে তাৰ পিছত ইনটু 5 টু দি পাৱাৰ 6 5 টো এটা প্ৰাইম নাম্বাৰ 5 ক আমি ভাঙিব নোৱাৰো গতিকে 5 টু দি পাৱাৰ 6 বুলি ৰাখিলো 6 টো ভাঙিব পাৰো নেকি yes পাৰো 2 into 3 কৰিলে 6 হয় 2 into 3 কৰিলে 6 হয় পাৱাৰটো দুইটাৰ লগতে আছে টু দি পাৱাৰ 7 এটা স্পেস লাগিব মই ইকুৱেল সাইনটো পাৰিলে সমানত দিব লাগে মই অকমান এফালে দি লৈছো কাৰণ অকমান স্পেস লাগিব আমাক এতিয়া চোৱা এনেকে যেতিয়া পাৱাৰ থাকে এনেকে এইগিটাটো সিঙ্গল যেতিয়া দুটাৰ মাজত পূৰণ হৈ পেলাই পাৱাৰটো থাকে তেতিয়া সেই পাৱাৰটো গুটেই কেইটাৰ লগতে আহি যায় কি হয় গুটেই কেইটাৰ লগতে আহি যায় তাৰ মানে কি কৰিম 2 কিউব টো 2 কিউবে হৈ থাকিলে 3 টু দি পাৱাৰ 4 টো 3 টু দি পাৱাৰ 4 হৈ থাকিলে এটো হিকা যেতিয়া এনেকে মাল্টিপ্লিকেশন হৈ থাকে ব্ৰেকেটৰ ভিতৰত আৰু এটা পাৱাৰ থাকে বাহিৰত গতিকে সেই পাৱাৰটো দুইটাৰ লগতে আহি যায় ঘাতটো দুইটাৰ লগতে আহি যায় আৰু তাহাতি পূৰণ হৈ যায় 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 তাৰ পিছত 5 টু দি পাৱাৰ 6 টো তেনেকৈ থাকিব আৰু লাষ্টত একেদৰে এটো 2 টু দি পাৱাৰ 7 হ'বগে আৰু পূৰণ 3 টু দি পাৱাৰ 7 হৈ গল 2 কিউব 2 টু দি পাৱাৰ 3 টো আমি শৰ্টকাট 2 কিউব বুলি পঢ়ো 2 টু দি পাৱাৰ 2 বা যিকোনো হক 2 থাকিলে স্কয়াৰ বুলি পঢ়ো তেনেকৈ এতিয়া এই গুটেইখিনিত আমি ইয়াত যেনেকৈ 2 একেগিটা থাকুতে লাষ্টত কি কৰিছিলো যোগ কৰি পেলাই এটা লিখিছিলো ঠিক তেনেকৈ ইয়াতো চোৱা 2 এটা দুটা তিনটা চাৰিটা 2 আছে গতিকে গুটেই 2 গিটা মিলাই পেলাই আমি এটা 2 লিখিম কি কৰিছিলো ইয়াত এক কেইটা যোগ কৰি দিছিলো এক এক আছিল কাৰণে আমি মুখতে যোগ কৰি ডাইৰেক্ট 4 কৰি দিছিলো এতিয়া ইয়াত পাৱাৰ কেইটা কি কৰি দেখাম আমি যোগ কৰি দেখাম এতিয়া 3 আৰু ইয়াত আছে 5 এটোটো আছে 5 আৰু লাষ্টত আছেগে 7 গতিকে এই গুটেই কেইটা আমি যোগ কৰি দিলু তাৰ পিছত 3 কেইটামান আছে 3 কেইটা আছে এটা দুটা 3 আছে গতিকে 3 কেইটাও তেনেকে আমি এটা কৰি পেলাই প্লাস কৰি দিম 4 প্লাস 7 ইয়াত 7 আছে ইয়াত 4 আছে তাৰ মানে কি কৰিছো গোটেইটো এটো যেটো তলত থকা সংখ্যাটো এটো বেস বা ভূমি বুলি কয় বেস বা ভূমি ওপৰৰ কিটা পাৱাৰ তো পাৱাৰ খিনি আমি যোগ কৰি দিছো সিমিলাৰ পাৱাৰ খিনি যত বেস কিটা একে আছে তাত পাৱাৰ খিনি এড কৰি দিলু তাৰ পিছত থাকিলে অকল 5 2 এই গোটেইখিনি হৈ গল 2 3 আসলে হৈ গল লাষ্টত থাকিলে 5 2 অকল কৰি আছে 5 টু দি পাৱাৰ 6 গতিকে হেতু আমি লিখি ললো এতিয়া এড কৰি দিয়া 3 plus 5 8 8 plus 5 13 13 plus 7 20 2 to the power 20 2 to the power 20 হোৱা লগে লগে কি হল ইয়াৰ ভ্যালুটো গম পালো যে 22 এটা ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা গতিকে ই এটা পাৰফেক্ট স্কয়াৰ হ'বগে ই এটা পাৰফেক্ট স্কয়াৰ হ'বগে গতিকে হি আমাক একো অশান্তি নকৰে নেক্সট 3 to the power 4 plus 7 হলগে 11 টো এটা অড নাম্বাৰ হোৱা কাৰণে কি হৈ যায় ই পাৰফেক্ট স্কয়াৰ হৈ থকা নাই নেক্সট 5 to the power 6 5 to the power 6 আছে গতিকে ঘাতটো কিমান 6 যেতিয়া ঘাত আহিলে তেতিয়া হলে গম পালো কি এটা যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ কি হয় যিবোৰ সংখ্যা 2 ৰে হৰণ যায় সেই সংখ্যাবোৰ যুগ্ম বা ইভেন এতিয়া 20 কো 2 ৰে হৰণ যাব 6 কো 2 ৰে হৰণ যাব কিন্তু 11 ক 2 ৰে হৰণ সম্পূৰ্ণৰূপে না যায় এক এটা বাকি থাকি যাব 2 5 গুণ 10 আৰু এক বাকি থাকিলে 12 হৈ যোৱা হলে সম্পূৰ্ণৰূপে হৰণ গলতেন তেতিয়া হলে কি গম পালো এই সংখ্যাটো এটা পূৰ্ণবৰ্গ এটো এটা পূৰ্ণবৰ্গ হৈ আছে কিন্তু এইটো পূৰ্ণবৰ্গ হৈ থকা নাই হয় নে তাৰ মানে ইয়াত আমি লিখিব লাগিব দেখা গল যে it is seen that the power of 3 is not a even number the power of 3 is not an even number এ লিখিলম দেখা গল যে মই এফালে লিখিব লাগে বুজাই থোৱা আছে কাৰণে এফালে লিখিছো 3 ৰ ঘাতটো অযুগ্ম সংখ্যা হল গতিকে ইয়াক যোগ কি কৰিবলৈ যুগ্ম কৰিবৰ কাৰণে আমি কি কৰিম 3 আৰু এটা মাল্টিপ্লাই কৰি দিম চোৱা ইয়াত কি হৈছিল এখিনতে চোৱা যদি আমি তিনটা ললো হেতেন
2 into 2 into 2 তিনটা ললোহেতেন কি হলতেন 2 কিউব হলতেন এতিয়া যুগ্ম কৰিবলৈ কি কৰিম আমি একেটা সংখ্যাকে আৰু এবাৰ পূৰণ কৰি দিম এই 2 কিউব আছে তাৰ লগতে আৰু এটা 2 পূৰণ কৰি দিলু তাৰ মানে ইয়াক ঘাত কিমান হৈ গল 1 হৈ গল তো 3 আৰু 1 যোগ হৈ পলে কি হ'বগে হেতু 4 হ'বগে ঠিক তেনেকে ইয়াত 3 ৰ ঘাত কেটা আছে 11টা আছে গতিকে ইয়াক যোগ কৰিবলৈ কি কৰিব যোগ কৰিব লাগিব আৰু এটা 3 পূৰণ কৰি দিলে এক এটা যোগ কৰিলে 12 হ'বগে গতিকে আৰু এটা 3 পূৰণ কৰি দিও এতেকে 3 to the power 11 or logot 3 পূৰণ কৰিলে if we multiply 3 with 3 to the power 11 it will become 3 to the power 11 multiplied by 3 কি হ'ব 3 to the power 12 হৈ যাব হি কি হৈ যাব it will be a perfect square এটা পূৰ্ণবৰ্গ হৈ যাব গতিকে এই গুটেইখিনিৰ লগতে therefore 2 to the power 20 3 to the power 11 5 to the power 6 multiplied by 3 যদি কৰো তেতিয়া হলে ই কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব will be a perfect square এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তাৰ মানে আমি মিনিমাম কি নাম্বাৰ ইউজ কৰিব লাগিব এড নহয় মাল্টিপ্লিকেশন মিনিমাম এটা 3 মাল্টিপ্লাই কৰি দিলে আমি এই সংখ্যাটো এটা পূৰ্ণবৰ্গ বা পাৰফেক্ট স্কয়াৰ পাম Fourth question to hoise a man walks 200 meters from his home through his lane to the main road then he takes an auto rickshaw to travel 3 kilometers he gets down and walks 300 meters to his friend's place what is the total distance covered by the man in kilometers এজন মানুহে নিজৰ ঘৰৰ পৰা 200 মিটাৰ খোজকাঢ়ি মূল পথ পালেহি তাৰ পাছত তেওঁ এখন অটো ৰিক্সা লৈ 3 কিলোমিটাৰ যাত্ৰা কৰিলে তাৰ পাছত তেওঁ 300 মিটাৰ খোজকাঢ়ি বন্ধুৰ ঘৰ পাইগৈ মানুহজনে অতিক্ৰম কৰা মুঠ দূৰত্ব নিৰ্ণয় কৰা এটো আকৌ এটা সহজ প্ৰশ্ন গতিকে চাই লওঁ কেনেদৰে ইয়াক সলভ কৰিব পাৰি 4 নম্বৰ কোৱেশ্চনটো এটা ইজি কোৱেশ্চন হয় খালি কি কৰিব লাগিব আমি এককৰ ওপৰত অলপ ধ্যান দিব লাগিব কি দিয়া আছে এজন মানুহে কি কৰিছে তেওঁ ঘৰৰ পৰা মূল পথলৈ খোজকাঢ়ি গ'ল তেওঁ ঘৰৰ পৰা মূল পথলৈ খোজকাঢ়ি গ'ল কিমান খোজকাঢ়িলে তাত দিয়া আছে 200 মিটাৰ ডিসটেন্স ট্ৰেভেল ফ্ৰম হোম টু দা মেইন ৰোড কিমান 200 মিটাৰ 200 মিটাৰ প্ৰথমতে আমি যি দিয়া আছে হেকেটা লিখিলো তাৰ পিছত কি কৰিলে তেওঁ এখন অটো ৰিক্সা ললে অটো ৰিক্সা লৈ পেলে তেওঁ 3 কিলোমিটাৰ গ'ল গতিকে অটো ৰিক্সাৰে অতিক্ৰম কৰা দূৰত্ব ডিসটেন্স ট্ৰেভেল থ্ৰু অটো ৰিক্সা বা ডিসটেন্স ট্ৰেভেল বাই অটো ৰিক্সা কি হ'ব 3 কিলোমিটাৰ দিয়া আছে কিলোমিটাৰ 3 কিলোমিটাৰ তাৰ পিছত লাষ্টত কি কৰিলে অটো ৰিক্সা বা নামি পেলাই বন্ধুৰ ঘৰলৈ গ'ল অটো ৰিক্সাৰ পৰা নামি বন্ধুৰ ঘৰলৈ খোজকাঢ়ি গ'ল কিমান 300 মিটাৰ then he gets down and walk to his friend's home কিমান 300 মিটাৰ এতিয়া আমাক কি উলিয়াব কৈছে অতিক্ৰম কৰা মুঠ দূৰত্ব total distance covered by the man এতিয়া total distance উলিয়াবৰ কাৰণে এতিয়া সোৱা ইজি হয় ডাইৰেক্ট প্লাস কৰি দিলে হল হয় নাই আমাৰ total distance উলিছে ডাইৰেক্ট প্লাস কৰি দিলে হল কিন্তু ডাইৰেক্টলি প্লাস কৰিলে আমাৰ আনসাৰটো নোলাব কিয় নোলাব মিটাৰ কিলোমিটাৰ এবোৰ হল ডিসটেন্সৰ ইউনিট একক দূৰত্ব জোখাৰ একক হৈছে মিটাৰ কিলোমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ এইসমূহ আৰু আমাৰ যিবোৰ ওজন জোখা কি হয় এককবোৰ গ্ৰাম কিলোগ্ৰাম মিলিগ্ৰাম সেন্টিগ্ৰাম এনে ধৰণৰ এতিয়া আমাৰ কোনো এটা অংকত যদি কিবা এটা ডিসটেন্স হওক বা ওজনে হওক বা পানীৰ ধৰা লিটাৰ জুলীয়া পদাৰ্থই হওক লিটাৰ মিলিলিটাৰ কিলোলিটাৰ হেখিনি হওক আমি কি হ'ব লাগিব যোগ কৰিবলৈ বা বিয়োগ কৰিবলৈ সদায় একক কেইটা ইউনিট কেইটা একে হ'ব লাগিব ইয়াত সোৱা একক কেইটা বেলেগ আছে ইয়াত মিটাৰ আছে ইয়াত কিলোমিটাৰ আছে আকৌ ইয়াত মিটাৰ আছে এনেকে যোগ কৰিলে আমাৰ কি হ'ব আনসাৰটো ভুল ওলাব গতিকে আমি এই মিটাৰ কেইটাক কি কৰিম কিলোমিটাৰলৈ কনভাৰ্ট কৰি দিম
মিটাৰ কেইটা কিলোমিটাৰলৈ সলনি কৰি দিম কেনেকৈ সলনি কৰে সলনি কৰাৰ নিয়মটো হৈছে আমি লাইনটো লিখি লওঁ মানে ক'ৰ পৰা কেনেকৈ যায় প্ৰথম মিলিমিটাৰ তাৰপিছত সেন্টিমিটাৰ তাৰপৰা ডেচিমিটাৰ তাৰপিছত মিটাৰ তাৰপিছত ডেকামিটাৰ তাৰপৰা হেক্টোমিটাৰ আৰু লাষ্টত কিলোমিটাৰ আৰু লাষ্টত আহে কিলোমিটাৰ এটো আছিলে তো মিলি সেন্টি ডেসি মিটাৰ ডেকা হেক্টো কিলোমিটাৰ এতিয়া এফালৰ এককখিনি ডাঙৰ এফালৰ এককখিনি সৰু তাৰ মানে এফালৰ খিনিয়ে সৰু ডিসটেন্স বুজায় সৰু ডিসটেন্স আৰু এফালৰখিনিয়ে ডাঙৰ ডিসটেন্স বুজায় তাৰ মানে মিটাৰটো সৰু আৰু কিলোমিটাৰটো ডাঙৰ অৰ্থাৎ 3 কিলোমিটাৰটো এটা ডাঙৰ এৰিয়া আৰু যেটো এটো মিটাৰ আছে 200 মিটাৰটো হেতু অলপ কম 3 কিলোমিটাৰতকৈ কম গতিকে যেতিয়া ডাঙৰ একক এটা কমত আমি ৰিপ্ৰেজেন্ট কৰো তেতিয়া আমি পূৰণ কৰো আৰু সৰু এটাক যদি ডাঙৰত কৰিবলৈ হয় তেতিয়া হলে আমি হৰণ কৰো কি কলো মই সৰু একক এটাক যদি ডাঙৰ এককলৈ পৰিৱৰ্তন কৰিবলৈ হয় সলনি কৰিবলৈ হয় তেতিয়া হলে আমি হৰণ কৰিব লাগিব গতিকে ইয়াত 200 মিটাৰ আছে 200 মিটাৰটো আমি কি কৰিব লাগিব কিলোমিটাৰ নিবলৈ হৰণ কৰিম কিহেৰে হৰণ কৰিম এই এটাৰ পৰা এটালৈ আমাৰ কিমান থাকে 10 এককৰ পৰিৱৰ্তন হয় ইয়াৰ পৰা ইয়ালৈ তেনেকে 10 এককৰ পৰিৱৰ্তন হয় এটোৰ পৰা এটোলৈ 10 একক এটো 10 একক এনেকে 10 কে গৈ থাকে আৰু যেতিয়া কমপ্লিটলি এনেকে এটাৰ পৰা এটালৈ আহিবলৈ হয় এই 10 কেইটা পূৰণ হৈ যায় এটা কিলোমিটাৰৰ পৰা মিটাৰলৈ আনিবলৈ বা মিটাৰৰ পৰা কিলোমিটাৰলৈ আনিবলৈ 10 তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 1000 হ'ব হয় নাই তিনটা 10 পূৰণ কৰিলে 1000 হ'ব গতিকে 1000 এৰে হয়তো পূৰণ কৰিব লাগিব নহলে হৰণ কৰিব লাগিব কিলোমিটাৰক মিটাৰলৈ আনিবলৈ আমি পূৰণ কৰিম আৰু মিটাৰক কিলোমিটাৰলৈ নিবলৈ আমি হৰণ কৰিম কাৰণ সৰু এটাক ডাঙৰলৈ কৰিবলৈ হলে হৰণ গতিকে আমি কি কৰিব লাগিব ইয়াত 1000 এৰে 1000 এৰে ইয়াক ডিভাইড কৰি দিব লাগিব বা হৰণ কৰি দিব লাগিব আৰু তেতিয়া আমি ইয়াত মিটাৰৰ জায়গাত কি লিখিব পাৰিম কিলোমিটাৰ লিখিব পাৰিম যেতিয়া 10 এৰে হৰণ কৰা হয় বা 100 এৰে হৰণ কৰা হয় বা 1000 এৰে হৰণ কৰা হয় তেতিয়া কি কৰো আমি হৰণ কৰিবলৈ একো নাথাকে এই 0 কেইটা থকাৰ কাৰণে আমি ওপৰৰ সংখ্যাটোত ডেসিমেলটো ব্যৱহাৰ কৰো দশমিক ব্যৱহাৰ কৰো এতিয়া ইয়াত 200 আছে গতিকে দশমিক কেইটা হ'ব তিনটা শূন্য যিমানটা 0 থাকে বা যিমানটা শূন্য থাকে সিমানটা ঘৰৰ আগলৈ আমি কি কৰো দশমিক এটা দি দিও ইয়াত তিনটা কি আছে 0 আছে গতিকে ইয়াৰ পৰা লাষ্টৰ ফালৰ পৰা আমি তিনটা ঘৰৰ আগত এটা ডেসিমেল বা দশমিক বিন্দু এটা দিব লাগিব এতিয়া ইয়াত কি আছে এটা দুটা তিনটা গতিকে ইয়ালে কি আহিব 2 ৰ আগলৈ এটা পইণ্ট আহিব 2 ৰ আগলৈ এটা পইণ্ট আহিব আমি পইণ্টৰ পাছত কি কৰো আমি 0 নিলিখো পইণ্টৰ পাছত মানে একেবাৰে লাষ্টত যদি 0 থাকে নিলিখো মাজত হলে লিখিম আৰু আগত হলে একেবাৰে লাষ্টত হলে নিলিখো আগত হলেও লিখো মাজত হলেও লিখো একেবাৰে লাষ্টত নিলিখো কাৰণ তাৰ কোনো ভ্যালু নাথাকে সেই কাৰণে এটো 0.2 কিলোমিটাৰ বুলি লিখিব পাৰো ঠিক তেনেকে ইয়াত 300 মিটাৰ দিয়া আছে 300 মিটাৰটো কি কৰি ল'ব লাগিব আমি প্ৰথমতে তা কনভাৰ্ট কৰিব লাগিব কিলোমিটাৰলে আৰু কনভাৰ্ট কৰিবলৈ আমি কি কৰিম 1000 এৰে ডিভাইড কৰি দিম এতিয়া এটো কি হৈ গল কিলোমিটাৰ সেম প্ৰসেস তিনটা 0 আছে গতিকে তিনটা ঘৰৰ আগলৈ আমি দশমিক বিন্দু আনিম বা পইণ্টটো আনিম ডেসিমেল 0.3 এটা দুটা তিনটা আৰু লাষ্টত কি কৰো আমি 0 কেটা নিলিখো গতিকে এটো হৈ গল 0.3 কিলোমিটাৰ এতিয়া সোৱা কি কৈছে আমাক অতিক্ৰম কৰা মুঠ দূৰত্ব টোটাল ডিসটেন্স কভাৰ্ড বাই দা ম্যান কিমান হ'ব এই কেটা আমি যোগ কৰি দিও একক কেটা একে কৰিলো গতিকে যোগ কৰি দিয়া 0.2 কিলোমিটাৰ প্লাস 3 কিলোমিটাৰ এটো 3 কিলোমিটাৰ আছে ডাইৰেক্ট 3 কিলোমিটাৰ প্লাস 0.3 কিলোমিটাৰ গুটে কেটা কিলোমিটাৰ ব্ৰেকেট দি পেলাই একেবাৰে লাষ্টত কিলোমিটাৰ যোগ কৰি দিয়া এতিয়া আমি এডিশনটো কেনেকৈ কৰিম এডিশনটো মই ইয়াত দেখাই দিছো 3 টো মই আগত লিখিছো 3 টো এটো কাৰণে আগত লিখিছো কাৰণ 3 টো অকলে আছে মানে তাৰ পইণ্ট এটা আছে কোড আছে ইয়াৰ বেকত আছে ইয়ে এনেকে 0.0 হৈ আছে বুজি পাইছা 3.0 হৈ আছে পইণ্টৰ পাছত আমি 0 নিলিখো বুলি কৈছো গতিকে এটো আমি এনে দৰে ভাবিব পাৰো 3 ৰ পাছত এটা 0 আছে 0 টোৰ আগত পইণ্টটো আছে
গতিকে কিয় লিখি ললো তেতিয়া বাকি পইণ্ট 2 আৰু পইণ্ট 3 কিটা লিখিবলৈ সহজ হ'ব কাৰণ আমি পইণ্ট 2 সদায় মিলাই মিলাই লিখিব লাগে পইণ্ট আলো পইণ্ট 2 নেক্সট কি আছে পইণ্ট 3 ইয়াৰ আগত একো নাই মানে এবোৰক আমি 0 বুলি ধৰিব পাৰো কাৰণ 0 আগত বহিলে তাৰ কোনো ভ্যালু নাই গতিকে এ 0.2 লিখা 0.2 লিখা একে কথাই গোটেইখিনি আমি কি কৰিম এতিয়া এড কৰিম 0 + 2 মানে 2 হল 2 + 3 কিমান 5 আৰু এপিনে কিমান আছে 3 3 + 0 0 তো লাষ্টত অকল 3 আৰু ইয়াত পইণ্টটো আছে এটা মাজত এটা পইণ্ট গতিকে ইয়াৰ ভ্যালু হ'বগে 3.5 কিলোমিটাৰ গতিকে টোটাল ডিসটেন্স covered by the man is equal to 3.5 kilometer. Azir fifth and last question to hoise two circles are given to you. The area of the first circle is twice the second. If the radius of the first circle is r, what is the radius of the second circle? Tomak duta britto dia hoise prothom brittotur khetrofol ditiotur khetrofolor dugun. যদি প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ r হয় তেন্তে দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এটো এটা জ্যামিতিৰ কোৱেশ্চন হয়তো তোমালোকৰ কাৰণে অলপ নতুন হ'ব পাৰে সেই কাৰণে মই ভালদৰে বুজাই দিছো গোটেই কনসেপ্টৰ হৈতে গতিকে ভালদৰে চাই লোৱা 5 নম্বৰ কোৱেশ্চনটো এটা জ্যামিতিৰ কোৱেশ্চন কি দিয়া আছে দুটা বৃত্ত দিয়া আছে আমি আঁকি লৈছো বৃত্ত দুটা বৃত্ত দিয়া আছে কৈছে এটা বৃত্ত ডাঙৰ বৃত্ত কি হয় আমি যদি কম্পাস এডাল লৈ পেলাই এটা বিন্দুত কম্পাসৰ এই জুঙা মুটো ৰাখো আৰু হিফালে পেন্সিলডাল লৈ পেলাই যদি আমি এনেকৈ ঘূৰাই দিও কমপ্লিটলি তো জিটো আকাৰ ফৰ্ম হ'ব হেতুকে বৃত্ত বুলি কয় তাৰ মানে কি হয় এবোৰ সব বিন্দু এইটো কোৱা হয় কেন্দ্ৰ জিটোত আমি হে কম্পাসৰ জুঙা মুটো থৈছিলো এটো কেন্দ্ৰ বুলি কয় তাৰ মানে এটা কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী গোটেইখিনি সমান দূৰত আছে হয় না সমদূৰৱৰ্তী যদি এটা বন্ধ চিত্ৰ আকো হেতুক বৃত্ত বুলি কয় এতিয়া চোৱা এই যে কেন্দ্ৰৰ পৰা এটো যেটো বাহিৰত থকা লাইনডাল হেডালক কয় পৰিধি ঠিক আছে এটো কয় পৰিধি কেন্দ্ৰৰ পৰা পৰিধিলৈ কি হৈছে আমি একেটা ডিসটেন্স লৈছো হেডাল কম্পাসডালৰ ডিসটেন্সটো সমান থাকে সেই কাৰণে এডালক কোৱা হয় ব্যাসাৰ্ধ আৰু ব্যাসাৰ্ধৰ মাপটো গুটেই জতে আকা সবতে সমান হয় ঠিক তেনেকৈ ইয়াত কোৱা হয় ব্যাসাৰ্ধ বা ৰেডিয়াস তো হেডাল কি হয় সমান হয় এতিয়া ৰেডিয়াসৰ লগত কি কৈছে এটো ডাঙৰ বৃত্ত তাৰ মানে ইয়াৰ ৰেডিয়াসটো ডাঙৰ এটো সৰু বৃত্ত ইয়াৰ ৰেডিয়াসটো সৰু বৃত্ত এটা যিমান ঠাই আগুৰি আছে যিমান ঠাই মানে এইখিনি পা আৰম্ভ কৰি একদম গোটেই ঠাইখিনি আগুৰি আছে না আমি যদি এনেকৈ আঁকি পেলাও তো এটা এৰিয়া দেখিম আমি এই আগুৰি আছে হেতু কোৱা হয় বৃত্তটোৰ এৰিয়া বা ক্ষেত্ৰফল কালি বুলিও কয় তাৰ এটা ফৰ্মুলা আছে কি কৰে বৃত্ত এটাৰ যদি ব্যাসাৰ্ধ r হয় ব্যাসাৰ্ধ যদি r হয় তেতিয়া হলে তাৰ কালি হ'বগে পাই r স্কয়াৰ কালি হ'ব বা এৰিয়া পাই r স্কয়াৰ পাই কি হয় পাই তোমালোকৰ কাৰণে এটা নতুন পাই কি হৈ গল পাই এটা মান আছে মানে 22/7 7/22 পাইৰ মান হৈছে 7/22 বা 22/7 ইয়াৰ ভ্যালুটো কেনেকৈ পালো কি কলো আমি পাছত কনসেপ্ট শিকিলে কম এতিয়া পাইৰ মানটো যেতিয়া 22/7 হয় তাৰ লগত যি কোনো বৃত্তৰ হে 22/7 টোৰ লগত যি কোনো বৃত্তৰ ব্যাসাৰ্ধ প্ৰত্যেকটো বৃত্তৰ কাৰণে ব্যাসাৰ্ধ বেলেগ বেলেগ হ'ব এটোৰ কাৰণে যদি ধৰা আমি 5 সেমি বুলি কওঁ এটোৰ কাৰণে হয়তো 8 সেমি হ'ব এনে কৈছো মই হেটো ফৰ এক্সাম্পল কৈছো যদি হেতু হয় ইয়াতে আমি কি কৰো যদি হে পাইৰ লগত প্ৰথমটো কাৰণে 5 স্কয়াৰ আছে তাৰ মানে আমি 3 নম্বৰ অংকটো শিকিছিলো স্কয়াৰ মানে কি একেটা সংখ্যাকে দুবাৰ পূৰণ কৰা 5 স্কয়াৰ পাতি দিলু তেতিয়ালে হে সৰু বৃত্তটোৰ কালি পাম যদি 5 স্কয়াৰ না পাতি পেলা আমি ইয়াত 8 স্কয়াৰ পাতু তেতিয়া আমি ডাঙৰ বৃত্তটোৰ কালি পাম বুজি পালা গটিকে এনে ধৰণে আমি বৃত্তৰ কালি উলিয়াব পাৰো এতিয়া আমাক কি কোৱা আছে এতিয়া আমাক কৈছে দুটা বৃত্তৰ এটাৰ কালি আনটোৰ দুগুণ এটো প্ৰথম বৃত্ত যাৰ ব্যাসাৰ্ধ দিয়া আছে r আমাক ভ্যালুটো দিয়া নাই ডাইৰেক্টলি এটা r সংখ্যা কৈছে তাৰ মানে আমি এটো কিমান হয় না জানো কিন্তু আমি r বুলি এটা ভ্যালু পাইছো তাৰ পিছত সেই বৃত্তটোৰ কালিটো এই দ্বিতীয়টোতকে দুগুণ তাৰ মানে ইয়াৰ কালি যদি আমি 10 বৰ্গ সেন্টিমিটাৰ বুলি ধওঁ কালি সদায় বৰ্গ সেন্টিমিটাৰ বা স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ তো হেতানেকে কৰা হয় কালি ইয়াৰ কালিটো কি হ'ব ইয়াৰ যদি 10 হয়
ইয়াৰ হ'বগে দুগুণ তাৰ মানে 20 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এতিয়া চোৱা 10 আৰু যদি 20 হয় তেতিয়া হলে আমি কি কৰিব পাৰো ইয়াৰ কালিটো ইয়াৰ কি কৰিব লাগিব ইয়াক 2 এ পূৰণ কৰিলে ইয়াৰ কালিটো হৈতে সমান পাই যাম এতিয়া প্ৰথম বৃত্তটোৰ কাৰণে ৰেডিয়াস দিয়া আছে r সেকেন্ডটোৰ কাৰণে নাই দিয়া আমি সেকেন্ডটোৰ কাৰণে কি কৰিম আমি এটা ৰেডিয়াস ধৰি লওঁ ধৰি লৈছো p ধৰিব পাৰো আমি let the radius of the second circle b আমি কিমান ধৰি লইছো p গটিকে আগৰটো কি কোৱা আছে ফাৰ্স্টটো কৈছে r given দিয়া আছে এটো লিখি লল আমি ধৰা হল দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ কিমান p আৰু দিয়া আছে কি দিয়া আছে radius of the first circle প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ কিমান r গটিকে কি হ'ব আমি যদি ইয়াৰ কি উলিয়াই দিও কালি বা এৰিয়া therefore area of the first circle কি কলো মই পাইটো লগত আমি কি কৰিব লাগে ব্যাসাৰ্ধটো ৰেডিয়াসটো মাল্টিপ্লাই কৰি দিব লাগে আৰু তাৰ স্কয়াৰটো হলনে পাই r স্কয়াৰ মাল্টিপ্লিকেশন সাইনটো দিব পাৰা ডট এটাও দিব পাৰা ডটটো কি বুজায় বীজগণিত বা এলজেব্ৰাত মাল্টিপ্লিকেশন নেক্সট এৰিয়া অফ দা প্ৰথম বৃত্তটোৰ কালি লিখি ললো পাই r স্কয়াৰ দ্বিতীয় বৃত্তটোৰ কালি বুলি লিখিম দ্বিতীয় বৃত্তটোৰ কালি এৰিয়া অফ দা second circular area কি হ'ব pi p square কিয় সেকেন্ড বৃত্তটোৰ আমি ৰেডিয়াস লৈছো ব্যাসাৰ্ধ লৈছো p গটিকে pi p square according to question প্ৰশ্নমতে বুলি লিখি ললো আমি প্ৰশ্নত কি কৈছে হে ডাঙৰটো প্ৰথম বৃত্তটোৰ কালিটো কি ইয়াৰ দুগুণ গটিকে কি কৰিম আমি প্ৰথম বৃত্তটো কিমান পালো pi r square equal to কি হ'ব 2 into pi p square মানে কি কৰিলো প্ৰথম বৃত্তটোৰ যেটো কালি তাক সমান কৰিলো কাৰ হৈতে দ্বিতীয় টোৰ লগত 2 এটা পূৰণ কৰি এটা চোৱাছো 20 টো যদি সমান কৰিবলৈ হয় কি কৰিব লাগিব এটো যেনিবা 20 আছিল 20 তা সমান কৰিবলৈ হলে কি কৰিব লাগিব এটোটো 10 আছিল কিন্তু 2 এটা মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহে সমান হ'ব 2 into 10 equal to 20 ঠিক তেনেকৈ আমি 2 এটা মাল্টিপ্লাই কৰি দিলু এতিয়া ইয়াতে সোৱা যদি ইয়াত আমাৰ 10 টো দুই ফালে কমন হয় দিছে দুইটা 20 ৰো এটা কি হয় ফ্যাক্টৰ হল 10 মানে আমি এটুক লিখিব পাৰো ন 10 বুলি গটিকে 10 টো ইয়াক কটাকটি কৰিলে কি হ'ব 2 থাকিব হয়নে তে 2 equal to 2 হয়গে ঠিক তেনেকৈ ইয়াত পাই 2 এফালেও আছে পাই 2 হিফালেও আছে তাৰ মানে পাই দুটা ইকুৱেল হৈ আছে আমি এনেকেও চাব পাৰো দুই ফালে পাইৰে আমি ডিভাইড কৰি দিলু কিয় ডিভাইড কৰি দিলু কাৰণ পাইটো দুই ফালে আছে আমাক পাইটো না লাগে তো ইয়াৰ পাইটো ক্যান্সেল কৰে ঠিক আছে কটাকটি কৰে বুলি কোৱা হয় এটো নাই কিয়া হৈ গল তাৰ মানে পাই কেইটা নাই দুই ফালে আছিল আমি আতৰাই দিলু এতে থাকিলে কিমান r square equal to এপিনে কি থাকিলে 2p square এতিয়া স্কয়াৰ বয় কি বুজায় একেটা সংখ্যা দুবাৰ পূৰণ হৈ থকা বুজায় আমি 3 নম্বৰ অংকটোত কৰি আহিছিলো 4 টো আমি কেনেকৈ লিখিছিলো 2 into 2 তাকে কৰিছিলো 2 স্কয়াৰ এতিয়া এটা নতুন অপাৰেচন শিকা আকৌ যি হবলে পাইছা হেকলটো জানাই নতুন অপাৰেচন কি এটো এনেকুৱা এটা সিম্বল আছে এটো কোৱা হয় বৰ্গমূল ৰুট ওভাৰ এতিয়া
ইয়াৰ ভিতৰত যদি এটা সংখ্যা ভৰাই দিয়া হয় তেতিয়াহ'লে সি কি কৰে এই সিম্বলটোৱে কি কৰে চাব তাৰ ভিতৰত চাব একেটা সংখ্যা দুবাৰ পূৰণ হৈ আছে নেকি ইয়েস ইয়াত আছে 2 * 2 হৈ আছে বা 2 স্কয়াৰ হৈ আছে 2 * 2 কে 2 স্কয়াৰ বুলি কৈ থাকে হয় নাই এই সিম্বলটোৱে কি কৰে সি ঘাতটো আঁতৰাই পেলাই সংখ্যাটো বাহিৰলৈ লৈ আহে ঠিক তেনেকে আমি ইয়াত দেখিছো স্কয়াৰ আছে আমি কি কৰিম দুয়োটা সাইডে এই সিম্বলটো ব্যৱহাৰ কৰি দিম √over বা বৰ্গমূল ঠিক আছে ব্যৱহাৰ কৰি ললো এই সিম্বলটো কি কৰি দিব আমাক এই দুই কেটা আঁতৰাই দিব ওপৰৰ ঘাত কেটা পাৱাৰ কেটা আঁতৰাই দিব আৰু দিব কি আমাক ইয়াত r টো লৈ আহিব আৰু ইফালে দুইটো কি হলে দিয়া দুইটো অকলে থাকি গল দুইটো অকলে থাকি যোৱাৰ কাৰণে তাক কি হ'ব এই সিম্বলটোৱে আঁতৰি না যায় সেই সিম্বলটো লগতে থাকি যাব কিন্তু হিফালে p2 ৰ লগত আমাৰ এনেকে হি অকলে আঁতৰি আহিব p2 অকলখৰীয়া হৈ যাব p2 আঁতৰাই দিব কিন্তু দুইটো অকলে আছে আমি ইয়াত দুটা পালেহে আঁতৰাই বুলি কৈছো এটা পালে আঁতৰাব নোৱাৰে গতিকে হি অকলে থাকি গল ইয়াৰ পৰা আমি কি পাম আমাক কাৰ মান লাগে p ৰ মান লাগে দ্বিতীয় যেটো সাৰ্কেল সেকেন্ড সাৰ্কেলটোৰ কি লাগে ৰেডিয়াস লাগে গতিকে p ৰ মানটো যদি ইয়াৰ পৰা উলিয়াই দিও p = লিখি লোৱা এবাৰ দৰকাৰ হলে p * √2 বুলিও লিখিব পাৰা এটো আগত লিখা পাছত লিখা একে কথাই = r এনেকে লিখি লব পাৰা তাৰ পিছত p ৰ মানটো যদি উলিওৱা কি পাম এই √2 টো ইয়াত কি হৈ আছে পূৰণ হৈ আছে হিফালে পঠাই দিলো আমি হৰণ হৈ গল r/√2 এটোৱে হৈছে p ৰ ভ্যালু তো সেকেন্ড সাৰ্কেলটোৰ ৰেডিয়াস বা ব্যাসাৰ্ধ হ'ব r/√2 r টো আমি জানো r টো কিয় জানো বুলি কৈছো কাৰণ আমাক প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ r বুলি কৈ থৈছে গতিকে আমি সেই ভ্যালুটো জানো বুলি মানি ল'ব লাগিব গতিকে তাক কি কৰিব লাগিব √2 মানে এই সিম্বলটো ব্যৱহাৰ কৰিছো যেটোৱে বৰ্গ হলে তাক আঁতৰাই দিয়ে কিন্তু এটা বৰ্গ নহয় হেতু গতিকে সি তেনেকৈ থাকি যাব p ৰ ভ্যালু হ'ব r/2 আজিৰ ভিডিওটোত এইকেইটা কোৱেশ্চন আছিল যদি ভিডিওটো চাই কনসেপ্টবোৰ বুজাত সহায় হৈছে তেনেহলে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি সকলোৰে লগত শেয়াৰ কৰি দিব আৰু এটা ইম্পৰ্টেন্ট ইনফৰমেশন আমাৰ আধ্যয়নোত্তম এপত এতিয়া তিনিটা ক্যাটাগৰীৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আপলোড কৰা আছে গতিকে আপোনালোকে এপটো ডাউনলোড কৰি হোম পেজৰ লেফট টপ কৰ্নাৰত থকা তিনিডাল লাইনত ক্লিক কৰিলে মেনুখন দেখিব তাতে ফ্ৰী মেটেৰিয়েল সেকশনত যদি যায় তেতিয়াহলে তিনিটা ক্যাটাগৰীৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ এখন পাব আৰু তাৰ পৰা প্ৰেক্টিস কৰিব পাৰিব Thank you everyone. Happy learning.